দুপৰীয়া খালে মানে গৰু খাম দিওঁ। ইয়াত আমি ফুচকাৰ কাৰণে মছলাটো বনাই আছোঁ, মটৰ আলু পিঁয়াজ কাটি, আৰু এজন প্লেয়াৰ আহি ৰেডি হ'বনে চেলেঞ্জ? য়েছ, আৰু এজন পাৰ্টি আহি আছে। কোন জিকিব আজি? অ'কে, তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো আগতে ফুচকাত ভৰাই লৈছোঁ মছলাটো, তাৰপিছত খাবলৈ দিম এটা। আজি হ'ব ফুচকা চেলেঞ্জ। দুটা গেছ আহিছে, এটা গেছ দেখাই দিয়া এইফালে, এটা গেছ এইটো আৰু এটা গেছ এইটো কেমেৰামেন। এতিয়া ভৰাই লওঁ আগতে, তাৰপিছত আপোনালোকে ভিডিঅ' চাব পাব। ৰেডি? য়েছ। নমস্কাৰ সকলোকে, পুনৰ এটা নতুন ভিডিঅ'ত আজি আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি লৈ আহিছোঁ ফুচকা চেলেঞ্জ। এইফালে আছে মোৰ লগত গেষ্ট দুজন, চিন্ময় আৰু তন্ময়, আৰু লগত এটা মই। তো আজি দুটাই ফুচকা চেলেঞ্জ হ'ব না? কোন জিকিব? এতিয়া দুটাই কৈছে মই জিকিম। তো আমি চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকক, স্কিপ নকৰিব, আৰু যদি ভাল লাগে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ঘৰৰ ড্ৰেছতে আছোঁ, গেঞ্জি পিন্ধি আছোঁ, ঘৰতে ব্লগ যেতিয়া, তো বডি চডি দেখুওৱা নাই আৰু এনেই অলপ। তো দুজনক বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে ষ্টাৰ্ট কৰা, ক'ত শিকিব তেন্তে? আৰামছে, একদম খৰখেদা নাই, ধুনীয়াকৈ আৰামছে খোৱা। আৰামছে, খৰখেদা নহয়, মুঠতে শেষ কৰিব লাগে আৰু সদা চদা পাতি আৰামছে খোৱা। এইফালে আমাৰ তন্ময় ৰেকৰ্ড আছে বোলে 59টা খোৱা। আজি চাওঁ কি হয়। আৰু এইফালে তুমি কেইটা খাই পাইছা আগতে? 10টা, 12। পানী আছে, পানী খাবা। এইফালে 100টা খাইছে চিন্ময়, আৰু এইফালে তন্ময় খাইছে 59টা। আজি দেখা যাব দুধকা দুধ পানী কা পানী কোনেকেইটা খায়। এইফালে আমাৰ পোৱালিতে 100 খাইছে দেই। কেনেকুৱা লাগিছে? এইটো টেঙা পানী ঠিক আছে। আপোনাৰ যদি অচিন্ত যদি ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব, তেতিয়া আপুনি নতুন ভিডিঅ'ত নটিফিকেশ্যনটো পাই যাব। আজি মই চেনেলৰ হোষ্ট। আজি মই ব্লগ কৰা নাই, দুজন লৈ আহিছোঁ গেষ্ট। আজি সেইদিনা টেঙা চেলেঞ্জ আপোনালোকে দেখিলে, মই কৰিলোঁ। এতিয়া নেক্সট আজি ফুচকা চেলেঞ্জ, দুজন গেষ্ট লৈ আহিছোঁ। ঠিক আছে, খোৱা লাহে লাহে খোৱা, আৰামছে খোৱা। পানী লাগিলে মই দিম ব্ৰ। নামটো কৈ দিয়া এবাৰ, তোমাৰ নামটো? চিন্ময় গগৈ। য়েছ। মাই নেম ইজ তন্ময় বৰুৱা। দুইটা মই চিন্ময় তন্ময়, আৰামছে। অচিন্তা ভাল বনাইছে আজি। এতিয়া শেষ কৰিব পাৰে নহয়, সিহঁতি গম পায়। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰিব। অ' মাই গড, কেইটা খালা এতিয়া? খোৱাৰ টাইমত হিচাপ নাই ন। নোৱাৰিলে মানে হাত দাঙি দিব পাৰে, নোৱাৰো বুলি পেট ধৰিলে। জোৰ জবৰদস্তি নাই। খাব পাৰিব নাই? ঠিকনা নাই, মোৰতো পাৰিব ন, নোৱাৰিব ন। মোৰ পাৰিব ন। कैसा लग रहा है भाई लोग? और छकेगा कि नहीं? এতিয়া খতম কৰিব তন্ময়, বেছি নাই আৰু 7টামান আছে। মোৰ কেইটা আছে? তোমাৰো বেছি নাই, 7টা মানে আছে। তিনটা দুটা
আৰু এটা দুটা আৰু আকৌ তিনিটা আকৌ দুটা এটা অলপ আগত হিচাপ কৰিব দিলে কি হৈ গৈছিলে তুমি কনফিউজ হৈ গৈছে ইমানকৈ দেখিলোঁ এটা মই বেলেগকৈ হিচাপ কৰিম 2 প্লাছ 2 ইজুকেলটো 6 হয় নাই হয়নে হৈ গ'ল অঁ ভাল খাই পঠিয়াব একদম মই খাবলৈ লাগিব তেতিয়াহ'লে কি হৈ গ'ল খতম 100 ৰিকত কি হয় চাৰিটা আছে চাৰিটা চাৰিটা খালোঁ ন মোৰ যে ফিনিছ হ'ব আছে লাহে উইনাৰ কোন হ'ব এতিয়া হাতী বিষ জিতিছে আৰু হাল জাতিয়ে Nasa na bro নেক্সট ক'ত Nasa নোৱাৰিলে হ'ব জবৰদস্তি নহয় না নবিম জবৰদস্তি নহয় কেইটা আছে হিচাপ কৰি লওঁ কেইটা আছে 1 2 3 4 5 6 7 8 9 তন্ময় শেষ কৰিলে চিন্ময় এইফালে নোৱাৰিছেগৈ 100টা খোৱা মানুহজন এজন চাই লওক 100টা খাইছিলে এইটো 100টা খোৱা মানুহজন এতিয়া কাহিনী আৰু 50টামান বাকী আছে আৰু এইফালে 59 খোৱা মানুহজনে খাই দিলে পাৰিলে দুটা বাকী আছে এইফালে 100জন খোৱা মানুহজন কি হ'ল মানে পাৰিবা নাই মানে চাইন দা হাত দাঙি দিছে নেকি হাত দাঙি দিয়া আই এম লুজাৰ এই লুজাৰ নহয় বোলে মানে শেষ কৰিবাই মানে জবৰদস্তি নহয় চিমা ই নোৱাৰিলে মানে ইয়াৰ পৰা খাই দিব পাৰিব ইয়াৰ কাহিনী পৰা লৈ হৈ গ'ল ফিনিছ অ'কে Yes, I am the winner. জিকিলে এতিয়া তন্ময় এই ফুচকা চেলেঞ্জৰ উইনাৰ হ'ল আমাৰ এইফালে তন্ময় আৰু আমাৰ এইফালে চিন্ময় 100টা খোৱা মানুহজন এইজন চাওক এতিয়া কাহিনীত কমচে কম 6-7টামান বাকী থাকিলে নোৱাৰিলে 9টা বাকী থাকিলে নোৱাৰিলে হাৰ মাৰিলে কাৰণে মোৰ দুটা আগত থাকি গ'ল এইফালে 2টা থাকিলে আৰু এইফালে 9টা থাকিলে দুটাকে সমান দিছিলোঁ মানে 23 দিছিলোঁ এইফালে 21টা খাই দিলে এইফালে তো 9টামান থাকিলে চাগে 1 2 3 4 5 6 7 8 9 এই স্কুল বন্ধ হ'ল অলপ কনফিউজ হৈ গৈছে তো আজিলে মানে এটা কেনেকুৱা লাগিলে খাই দুপৰীয়া খালে মানে বহুত গৰু খাম দিওঁ দুপৰীয়া ভোক লাগিলে কেতিয়াবা খেলিবলৈ যাওঁ তেতিয়া গৈ আমি তেতিয়া যে বহুত ভোক লাগে নাই তেতিয়া পুৰা খাই দিব দুপৰীয়া মানে খালে তুমি গৰু খাওঁ দিয়া মানে কিন্তু এতিয়া দুপৰীয়া ভাতটো খাই দিলা কাৰণে অলপ প্ৰব্লেম হৈছে ন ঠিক আছে তেন্তে গাইজ কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো এটা সৰু এণ্টাৰটেইনমেণ্ট ভিডিঅ' আছিলে সাবস্ক্ৰাইব কৰি দিব আৰু কিবা সাবস্ক্ৰাইব বেল আইকনটো টিপি দিব তেতিয়া আপোনালোকে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' আপোনালোকে দেখি পাব তেন্তে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ বাই বাই খতম কম্পিটিশ্যন কোন হাৰিলে এতিয়া এয়া হাৰিলে এজন একচেপ্ট কৰিছে হাৰিলোঁ বুলি তো কিবা এটা কৈ দিয়া লাষ্টত তুমি কেনেকুৱা লাগিলে আজি ভিডিঅ'টো বনাই কিয় পানিশমেণ্ট মজা লাগিলে নেক্সট আকৌ ভিডিঅ' কেতিয়া আহিব মানে আকৌ নেক্সট আকৌ কি চেলেঞ্জ কৰিবা হেই চেলেঞ্জ কিছিলে আজি ফুচকা চেলেঞ্জ নেক্সট বাৰ ম'ম' চেলেঞ্জ মেগি চেলেঞ্জ ম'ম' চেলেঞ্জ নেক্সট বাৰ ম'ম' চেলেঞ্জ এইটো এবাৰ এই চেলেঞ্জত এই চিন্ময় হাৰিলে তো নেক্সট চেলেঞ্জত ম'ম' চেলেঞ্জত চিন্ময় জিকিম কৈছে হয় নাই এই খাতৰা খাই কি কেনেকুৱা খাওঁ খাই ঠিক আছে তেন্তে বাই বাই